মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত সন্ধি বিষয়ে আলোচনা কৰিম। সন্ধি হৈছে নিচেই ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ মিলন। ইয়াকে সন্ধি বোলে। সন্ধি তিনিবিধ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। এতিয়া আমি স্বৰসন্ধিৰ বিষয়ে আলোচনা কৰিম। স্বৰসন্ধি হৈছে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হ'লে যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। যেনে হিম যোগ আলয়, হিমালয়। এতিয়া আমি স্বৰসন্ধিৰ নিয়ম কেইটামান আলোচনা কৰিম। অ আৰু অ মিলি আ হয়। যেনে কৃষ্ণ যোগ অৰ্জুন, কৃষ্ণাৰ্জুন। নীল যোগ অচল, নীলাচল। শংকৰ যোগ অব্দ, শংকৰাব্দ। দেশ যোগ অন্তৰ, দেশান্তৰ। নৰ যোগ অধম, নৰাধম। জল যোগ অধিপতি, জলাধিপতি। শস্য যোগ অধিপতি, শস্যাধিপতি। ২ নম্বৰ নিয়ম হ'ল অ আৰু আ মিলি আ হয়। যেনে হিম যোগ আলয়, হিমালয়। ভয় যোগ আতুৰ, ভয়াতুৰ। যম যোগ আলয়, যমালয়। শোক যোগ আলয়, শোকালয়। পৰম যোগ আনন্দ, পৰমানন্দ। শোক যোগ আতুৰ, শোকাতুৰ। মেঘ যোগ আলয়, মেঘালয়। উমা যোগ আনন্দ, উমানন্দ। আৰু আছে নিয়ম। এতিয়া ৪ নম্বৰ আ আৰু অ মিলি আ হয়। কথা যোগ মৃত, কথামৃত। ইয়াতে কথা বুলি কওঁতে আ আৰু মৃত বুলি কওঁতে অ হৈছে। আ আৰু অ মিলি কি হৈছে? আ হৈছে। কথা যোগ মৃত, কথামৃত। সীমা যোগ অন্ত, সীমান্ত। মহা যোগ অৰ্ঘ, মহাৰ্ঘ। যথা যোগ অৰ্থ, যথাৰ্থ। ধাৰণা যোগ অতীত, ধাৰণাতীত। আৰু নিয়ম আছে। ৫ নম্বৰ নিয়মটো চোৱা তোমালোকে। হ্ৰস্ব ই আৰু হ্ৰস্ব ই মিলি দীৰ্ঘ ই হয়। যেনে মুনি যোগ ইন্দ্ৰ, মুনীন্দ্ৰ। অতি যোগ ঈদ, অতীত। ৰবি যোগ ইন্দ্ৰ, ৰবীন্দ্ৰ। মুনি যোগ ইন্দ্ৰ, মুনীন্দ্ৰ। অতি যোগ ইন্দ্ৰিয়, অতীন্দ্ৰিয়। কবি যোগ ইন্দ্ৰ, কবীন্দ্ৰ। ৬ নম্বৰ নিয়মটো চোৱা। হ্ৰস্ব ই আৰু দীৰ্ঘ ই মিলি দীৰ্ঘ ই হয়। পৰি যোগ ইক্ষা, পৰীক্ষা। ক্ষতি যোগ ইক, ক্ষিতিশ। গিৰি যোগ ইক, গিৰীশ। প্ৰতি যোগ ইক্ষা, প্ৰতীক্ষা। দীৰ্ঘ ই আৰু দীৰ্ঘ ই মিলি কি হয়? দীৰ্ঘ ই হয়। গৌৰী যোগ ঈশ্বৰ, গৌৰীশ্বৰ। মহী যোগ ইশ, মহিষ। পৃথিৱী যোগ ঈশ্বৰ, পৃথিৱীশ্বৰ। সতী যোগ ইশ, সতীশ। হ্ৰস্ব উ আৰু হ্ৰস্ব উ মিলি দীৰ্ঘ উ হয়। যেনে মৰু যোগ উদ্যান, মৰুদ্যান। কুটু যোগ উক্তি, কুটুক্তি। গুৰু যোগ উপদেশ, গুৰুপদেশ। সাধু যোগ উক্তি, সাধুক্তি। অ আৰু দীৰ্ঘ ই মিলি এ হয়। যেনে দেৱ যোগ ঈশ্বৰ, দেৱেশ্বৰ। পৰম যোগ ঈশ্বৰ, পৰমেশ্বৰ। আ আৰু হ্ৰস্ব ই মিলি এ হয়। যথা যোগ ইষ্ট, যথেষ্ট। যথা যোগ ইচ্ছা, যথেচ্ছা। আ আৰু দীৰ্ঘ ই মিলি এ হয়। লক্ষা যোগ ঈশ্বৰ, লক্ষেশ্বৰ। মহা যোগ ঈশ্বৰ, মহেশ্বৰ। অ আৰু হ্ৰস্ব উ মিলি ও হয়। যেনে ফল যোগ উদয়, ফুলোদয়। সম যোগ উচিত, সময়োচিত। বোধ যোগ উচিত, বোধোচিত। আ আৰু হ্ৰস্ব উ মিলি ও হয়। মহা যোগ উচ্চ, মহোচ্চ। মহা যোগ উদৰ, মহোদৰ। যথা যোগ উচিত, যথোচিত। যথা যোগ উপযুক্ত, যথোপযুক্ত। আজি মই স্বৰসন্ধিৰ এইকেইটা নিয়ম শিকালোঁ। আজিলৈ পাঠ ইমানতে সামাৰোঁ।